কবিতাৰ শিৰোনাম দক্ষিকোণ দোষকাৰ। কথা কৰবী প্ৰিন্সি, আবৃত্তি পাখি দাস। দক্ষিকোণ দোষকাৰ। মই কিদৰে দোষী সজাওঁ নিজক। যোৱা বছৰবোৰৰ দৰে সেইবাৰ মই যে নোৱাৰিলোঁ নিজক দোষী ক'ব। মোৰ ঘৰত সন্মতি দিছিলে আমাৰ সম্পৰ্কটো, আৰু তেতিয়াই তুমি আন এখন পৃথিৱীৰ লগত ব্যস্ত হৈ পৰিলা, য'ত ময়েই নাছিলোঁ। দুখ দিম জানো সময়ক, দোষী জানো ভগৱান, নে মই? মোৰতো সকলো কথাতেই তুমিয়েই আছিলা। মোৰ সুখৰ আগত তোমাৰ কথাকেই ভাবিছিলোঁ। সিমানবোৰতো তুমিও জানিছিলা আৰু বুজিছিলাও। তাৰ পিছতো অন্য ঠাইৰ বাবে আগমন কিয় ঘটিল তোমাৰ? হয়তো মোৰেই দুখ কৰবাত, নাজানিলো আনৰ দৰে স্বাৰ্থপৰ হবলৈ। হেৰা, তোমাক পোৱাৰ মাদকতা বেলেগ যদিও এতিয়া তোমাক হেৰুৱা দুখৰ বোজাও কম নহয়। পাৰিলে মই ওলাম তুমি দিয়া দুখৰ ৰাস্তাটোৰ পৰা। তোমাক পাহৰি যাম বুলি নাভাবিবা। সেইটো জনমত তোমাৰ সুখতেই সুখী হ'ম আগলৈ। তোমাক তোমাৰ নতুন আপোনজনী দিয়া মৰমত মোক নিবিচাৰিবা কাহানিও। তাততো মই নাথাকিমেই। পাৰিলে সময় হ'লে এবাৰলৈ মাতিবা মোক। সকলো এৰি থিয় দিম ঠিক আগৰ দৰে। এতিয়াও বুজি নেপালো দোষী সজাম কাক, মোক নে তোমাক, সময়ক নে ভগৱানক? থাকক আৰু দিয়া আঘাতৰ চিনবোৰ চিন হৈয়ে। কাহানিবা বুজিবা মোৰ আৱেগক হত্যা কিমানবাৰ কৰিছা।